কৰোনা ভাইৰাছক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ আৰম্ভ হৈছে হৰ ঘৰ দস্তক অভিযান। ভেকচিন ল'বলৈ এতিয়াও যিসকল লোক বাকী আছে সেইসকলৰ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। অভিযানত অংশ হিচাপে কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিটো 19 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি বৃহৎ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী সমষ্টিৰ জালুকবাৰীৰ শুৱালকুছিৰ বংশৰতো প্ৰতিটো ভোট কেন্দ্ৰত 17 জন BLO, প্ৰতিগৰাকী BLOৰ সৈতে এগৰাকী আশা কৰ্মী, 2 জন ভেকচিন নিৰীক্ষক, এগৰাকী শিক্ষক। মুঠ 17টা দলত 68 জন কৰ্মীয়ে ঘৰে ঘৰে গৈ বংশৰ অঞ্চলৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি বৃহৎ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ কাৰ্যসূচী 100% সম্পন্ন কৰিছে। এই অভিযানত নিয়োজিত আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ লগতে স্থানীয় বিদ্যালয়ৰ শিক্ষকসকল একগোট হৈ ঘৰে ঘৰে জৰীপ কৰি প্ৰতিষেধকৰ প্ৰমাণীকৰণ কৰাৰ লগতে যোগ্য ব্যক্তিক ঠাইতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি যথেষ্ট উৎসাহজনক আছিল বুলি জানিবলৈ দিয়ে। আমি 29 তাৰিখৰ পৰা ঘৰে ঘৰে গৈ আছোঁ। আমাৰ ছুপাৰভাইজাৰ ছাৰে যিখিনি আমাক পৰামৰ্শ দিছে সেইমতে আমি কৰি আছোঁ। ঘৰত গৈ পেলাই আমি ধৰক পৰিয়ালৰ 6 জন আছে, তেওঁলোকৰ 2 জনে লোৱা নাই। তেওঁলোকক আমি বুজাইছোঁ যে আপোনালোকে কিয় লোৱা নাই, এইটোতো ল'ব লাগে, তাৰমানে এইটো খুব মাৰাত্মক বেমাৰ, গতিকে আপোনালোকে ল'ব বেজীটো। তাৰপিছত যিকেইটা ধৰক আকুৰগোজ কৰি আছিল তেওঁলোকে যোৱাকালি তাৰমানে লৈছে। ৰাইজৰ সঁহাৰি পাইছে। ৰাইজৰ সঁহাৰি পাইছে। শিক্ষক হিচাপে মোক নিযুক্তি দিছে আমাৰ ছুপাৰভাইজাৰ ছাৰ। তেখেতে আমাক গোটেইখিনি বস্তু বুজাই দিছে। আমি ঘৰে ঘৰে গৈছোঁ। ঘৰে ঘৰে যাই আমি প্ৰত্যেকৰে ঘৰত সোমাই কোনে বেজী লৈছে বা চিটাটো লৈছে, এই মাৰাত্মক বেমাৰৰ পৰা সাৱধানতা কেনেকৈ অৱলম্বন আমি বুজাই দিছোঁ। আৰু প্ৰত্যেকে আমাৰ 100% বৰ্তমানে আমি ঘৰে ঘৰে গৈছোঁ। আৰু এতিয়া বৰ্তমান 100% বুলি ধৰিব পাৰি। মাত্ৰ 2-4 জন বেমাৰী অসুস্থতা আছে, তেখেতসকলে বিচনাতে পৰি আছে, এতিয়া নিবও নোৱাৰি। আৰু তথাপিতো আমি মেডিকেল এই বিষয়ে আমি অৱগত কৰাইছোঁ। শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, খবৰ লাইভ।